পোনপ্ৰথমে আপোনালোকলৈ আমি তৈয়াৰী কৰিছোঁ প্ৰাইমেৰী UPF তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আমি জনাত আমাৰ অংশুমী কুংগুৰ বড়ো ডাঙৰীয়া BPF দলৰ এজন নিষ্ঠাবান নেতা আৰু তেখেতে BPF দলক কোনোদিন এৰি নাযায়। আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যিটো কৈছে যে তেখেতে লোকসভা ইলেকশ্যনৰ পিছতে BPL দলত জইন হ'ব, এইটো সম্পূৰ্ণ মিছা। আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মই ক'ব খোজোঁ যে তেখেতে ছাৰে তেনেকুৱা ধৰণৰ কিবা আলোচনা কৰা বুলি তেখেতে কিবা প্ৰমাণ দিব পাৰিব নেকি? কেতিয়া ক'ত এই বিষয়ে আলোচনা হৈছিল? আৰু যদি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই এই কথাটোৰ ওপৰত কোনো ধৰণৰ প্ৰমাণ দিব নোৱাৰে, তেখেতে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে বুলি আমি তৈয়াৰী প্ৰাইমেৰীৰ পৰা দাবী জনাইছোঁ। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই BPF দলৰ প্ৰাইমেৰীবিলাকৰ পৰা বিভিন্ন পদবীত থকা ব্যক্তি কিছুমানে UPPLত যোগদান কৰা বুলি যিটো কথা কৈ আছে, সেইটো সম্পূৰ্ণভাৱে মিছা। আৰু আমাৰ তৈয়াৰী প্ৰাইমেৰীৰ ফালৰ পৰা কোনো BPF দলৰ কৰ্মী UPPL দলত যোগদান কৰা নাই। বৰঞ্চ UPPL, GSP, কংগ্ৰেছ এইবিলাকৰ পৰা আহি আমাৰ BPF দলতহে বহু কৰ্মী যোগদান হৈছে। जोंहा मुसलपुराव सासे CM दङ, आदा अनसुमै कुंगुर बर', बिथाङाबो जोंनि रायलायगासिनो दङ। बिथाङा होनदों बे खेबाव लकसभा इलेक्सनखौ माने मान सन्माननि थाखाय बेखौ आं नायनोसै। आरो MLA दङ, बिथाङाबो होनदों जिहेतु हाग्रामाया मानसि हमग्रा मानसि नङा। जय मुसाहारि, धनन्जय बसुमतारि, रेवरेवा आदा गासैबो खोन्थाजोबखाबाय। बे हारसिं बेक्तिगत मानसि, बयबो मिथिगौ बियो EM फोरखौ न' सिङाव लानानै बुयो। गतिके EM सासेया मान सन्माननि थाखायसो EM जायो। बेखौनो जुदि थाला होथेनानै बुयोबा रायजोफोरखौ माबायदि सासन खालामो? गतिके आदा अनसुमैयाबो हितेश बसुमतारियाबो आरो प्रि आखरनि जायफोर MCLA फोर दङ, जायफ्रा बावैनो फैगोन, बिथांमोनाबो बेल' फंसे बाथ्रा जे हाग्रामायाव माने सासन खालामनो रोङा, बुनाय सुनाय जोनाय जौ लोंनायजोंनो माने रायजोखौ थगायनो नागिरदों। गतिके बे समाजखौ, दिनैनि समाजखौ बिदिजों बेंनो हाला। गतिके बिथांमोनाबो गासिबो UPPL जानायनि खोथाखौ लकसभा इलेक्सननि उनाव बुंदों आरो 100% जों खालामगोन। आरो जोंथ' लुगैयो माने दा गासिबो BTR हालामनि जेसेबां रायजो राजाफोर दङ, गासिबो UPPL जाजोबनांगौ। खारन मानाव गेदेर प्रमद बर'नि जि साननाय, बिनि जि माने मावनाय, बिनि जि माने गोसो गोरबो थै, बिनि मेगन, बिनि खुगा, बे गासिबो मानसि हारिनि थाखाय, मानसिनि थाखायनो। কি হে বকুল, মোক চোক উফন্দা আহিছা যে? তোৰ কামটো মানে আজিও নহ'ল ন? নহ'ল আৰু নহ'ব যেন লাগিছে। দিছপুৰলৈ তাঁত বাতি কৰি আমনিয়ে লাগি গৈছে। কিয় যে অফিচবিলাক দিছপুৰলৈ লৈ গ'ল নহয়, তাতে গৈ একো আও ভাৱে নাপাওঁ। ঠিকেই কৈছ। এই অকৰ্মণ্য অধ্যক্ষ নেতাৰ হাতত শাসনবাৰ তুলি দিয়াৰ ফল এয়া। তই জাননে, এটাকৈ 14টা অফিচ এইখন চৰকাৰে দিছপুৰলৈ উভতাই পঠালে। ৰাইজে ভোট দিছিল নহয়, তাঁত বাতি কৰি থাকক এতিয়া। তাকেহে BTCয়ে এই বিভাগকেইটাৰ ওপৰত নিজৰ কৰ্তৃত্ব হেৰুৱালে। অকৰ্মণ্য নেতাক আঁতৰ কৰক, নাঙলৰ ছবিত ভোট দিয়ক। 14টা বিভাগ পুনৰ উভতাই অনা হাগ্ৰামাৰ প্ৰতিশ্ৰুতি। BPFৰ মূল মন্ত্ৰ, সম উন্নয়ন, সম অধিকাৰ।